নমস্কাৰ সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। কৃষ্ণ মই ২ নং গায়নবাৰী প্ৰাথমিক শাখাৰ গুৰুগৃহত প্ৰৱেশ কৰি নামগৃহত ভকতসকলক গুৱাপান অৰ্চনীৰে ভক্তিপূৰ্ণ সেৱা জনালোঁ। লগতে মোৰ কণমানি প্ৰিয়দৰ্শিনীও সেৱা ল'লে আৰু নাম প্ৰসংগত বহিলোঁ। নাম প্ৰসংগৰ শেষত সভা আৰম্ভ হ'ল। তাত বিশিষ্ট অতিথিক ভকতসকলে গামোচা পিন্ধাই প্ৰশংসাপত্ৰ দি সম্বৰ্ধনা জনালে আৰু সভাত শ্ৰীকৃষ্ণৰ দশ অৱতাৰ নৃত্যও প্ৰদৰ্শন কৰিলে আৰু আপোনালোকক মোৰ ভিডিঅ'টিৰ যোগেদি দেখুৱাবলৈ চেষ্টা কৰিলোঁ। पंकजा আমার পূর্ণ হব। গতিকে বেদবিহিত ইয়াৰ কাৰণে এই 2টা দিনৰ কাৰ্যসূচী সফল ৰূপায়ণৰ কাৰণে কায়িক মানসিক বৌদ্ধিক আৰ্থিক আমাৰ ধন সাঁচিলেই নহ'ব, ধন উপাৰ্জন কৰিলেই নহ'ব, তাক প্ৰয়োগ কৰিব জানিব লাগিব। শংকৰদেৱে কৈছে অৰ্থ আৰ্জি বালকি উচিত একো নাহি ফল যদি নভজয় হৰি চৰণ কমল। আপুনি অৰ্থ উপাৰ্জন কৰি যদি আজিলৈ ঈশ্বৰ সেৱা কৰ্ম নকৰে সেই ধনৰ কোনো মূল্য নাই বুলি কৈছে। কিয়? দুখ কৰি ধন ধান আৰ্জাজত মানে কৃষ্ণে এৰে যদি তাকো খাইলে আনে। আপুনি যিমান টকা সঞ্চয় কৰি থৈ পাছবুকত জমা কৰি নথওক কিংবা যিদিনাখন দেহৰ পৰা কৃষ্ণ ওলাই যাব আপুনি থৈ যোৱা ধন লোকে উলিয়াই খাই থাকিব। সেইকাৰণে গুৰুজনে কৈছে নিজ হস্তে আৰ্জিত দীপ্ত জগন্নাথ কিছু ব্যয় কৰি হৰিৰ। আমাৰ উপনিষদত কৈছে আমি আনন্দত সৃষ্টি হৈছোঁ, আনন্দত বৰ্তি থাকিব লাগে আৰু আনন্দতে আমি লয় হ'ব লাগে। এয়া মহাপুৰুষ শংকৰদেৱৰ সাহিত্যৰ মূল দৰ্শন। তেওঁ সংস্কৃতি সৃষ্টি কৰিছে এটা সুন্দৰ সাধনাৰ দ্বাৰা এটা চৰম স্থানত উপনীত কৰি থৈ গৈছে। তেওঁ মানুহক মানুহ হিচাপে নহয় ভগৱত হিচাপে ভগৱান হিচাপে ভাবিবলৈ শিকাই থৈ গৈছে। অকল ইমানেই নহয় জগত জীৱ জংগম কীট পতংগম অগণক জগতে শিকায় যে সকলো জীৱনে যে ভগৱন্ত আছে এই পৰম শিক্ষা তেওঁ আমাক দি থৈ গৈছে। তদুপৰি গীত নৃত্য অভিনয়ৰ বহুতখিনি কথা আমাক মানৱ জীৱন সুন্দৰভাৱে পৰিচালনা কৰিবৰ কাৰণে যিমানখিনি সম্বলৰ প্ৰয়োজন এই সমস্ত সম্বলকে সংস্কৃতি বুলি কোৱা হয়। দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা ধৰ্মালোচনী সভাত উপস্থিত থকা নিমন্ত্ৰিত ধৰ্মালোচক লখিমপুৰৰ শ্ৰীযুত জগতবনীয়া প্ৰভুদেৱৰ ধৰ্মীয় বক্তব্য শুনিবলৈ পাই নিজকে মই ধন্য গৌৰৱ অনুভৱ কৰিছোঁ। ভকতৰ সংগত কণ কণ মইনা মইনী যুৱক যুৱতী আৰু বাপ আই সমস্তই সাংসাৰিক জীৱন কটাবলৈ এক উপদেশো আদৰ্শমূলক প্ৰেৰণা লাভ কৰিবলৈ সক্ষম হ'ল। লগতে ময়ো অনুপ্ৰেৰণা লাভ কৰিলোঁ। সৰ্বশেষত সিদ্ধ অন্ন গ্ৰহণ কৰি ঘৰলৈ যাত্ৰা কৰিলোঁ। কৃষ্ণ।